গোৱালপাৰা মহাবিদ্যালয়ত এক জঘন্য কাণ্ড সংঘটিত হয়। এগৰাকী 19 বছৰীয়া যুৱতী ষ্টুডেণ্ট ইউনিয়নৰ লিডাৰে ধৰ্ষণৰ দৰে নিৰ্লজ্জ কাণ্ড এটা সংঘটিত কৰিবলৈ চেষ্টা কৰে। তেনে অৱস্থাত কেইটামান সংগঠনে এই বিষয়টোক লৈ ৰাজনীতি কৰা আৰম্ভ কৰা দেখা পোৱা যায়। আচলতে ঘটনাটো হৈছে কি আজি প্ৰত্যেকটো বিষয়ৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম জিমনাছ চৌধুৰী আৰু আপোনালোকে চাই আছে দ্য ইনকুৱাৰী উইথ জিমনাছ। আচলতে ঘটনাটো হৈছে 11 ছেপ্টেম্বৰ তাৰিখে গোৱালপাৰা মহাবিদ্যালয়ত এক ফ্ৰেছাৰ্ছ প্ৰগ্ৰেম অনুষ্ঠিত হৈ আছিল, য'ত উপস্থিত হোৱাৰ কথা আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তন্ময় শইকীয়া। ঠিক 9:30 মান বজাত এগৰাকী 19 বছৰীয়া সেই মহাবিদ্যালয়ৰ ক্লাছ 12ৰ যুৱতী নিজৰ এডমিশ্যন ৰিচিপ্ট বিচাৰি গোৱালপাৰা মহাবিদ্যালয়ৰ ষ্টুডেণ্ট ইউনিয়নৰ আউটডোৰ গেম ছেক্ৰেটাৰী ইকবাল হুছেইনৰ লগত যোগাযোগ কৰে। বহুতে ইকবাল হুছেইনৰ নামটো ফিৰোজ আহমেদ বুলি কৈ আছে। আচলতে তেওঁৰ নামটো হ'ল ইকবাল হুছেইন। তেওঁ ফেচবুকত ফিৰোজ আহমেদ নামেৰে জনাজাত হৈ আছে। তাৰ পিছত ইকবাল হুছেইনে সেই যুৱতীগৰাকীক ষ্টুডেণ্ট ইউনিয়ন ৰুমলৈ মাতি নিয়ে বা ষ্টুডেণ্ট ইউনিয়ন ৰুমলৈ লৈ যায় আৰু সেই ষ্টুডেণ্ট ইউনিয়ন ৰুমত সেই যুৱতীগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। অভিযোগ মৰ্মে ছোৱালীগৰাকীক কামুৰি আজুৰি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। লগতে ইকবালৰ বন্ধু ষ্টুডেণ্ট ইউনিয়নৰ ৰুমটো বাহিৰৰ পৰা লক কৰি দিয়া বুলিও অভিযোগ আহে। তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়। সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। গোৱালপাৰা কলেজৰ ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত, আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা। ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহ'লে এনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। ঘটনাটো পোহৰত অহাৰ লগে লগে ABVP আৰু অন্য সংগঠনৰ ছাত্ৰসকলে সেই ফ্ৰেছাৰ্ছ প্ৰগ্ৰেমটো বাতিল কৰায় আৰু এক প্ৰতিবাদী কাৰ্যসূচী এটা আৰম্ভ কৰে। ইকবাল হুছেইনক আৰক্ষী আটক কৰে আৰু 12 ছেপ্টেম্বৰ তাৰিখে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত ABVP, ARSU এনে অন্যান্য সংগঠনবিলাকে লগ লাগি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় অথবা প্ৰতিবাদ কৰা দেখা পোৱা যায়। আৰু সেই তাৰ পৰা আৰম্ভ হয় এই ঘটনাটোৰ এক বিশেষ ৰাজনীতি। আৰু এই ছোৱালীজনী মই নাম খোজা নাই, এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট। আজি কিছুমানে ছচিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ড অলপ তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে। আজি আমি তেওঁলোকক ক'ব খোজো আপোনালোকে তদন্ত লওক, এজাহাৰ কোনে দিছিলে। কিন্তু ABVP ARSU আন্দোলন কৰিছে, আমি ভাল পাইছো, আমি 110% সমৰ্থন জনাইছো। আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো। এটা কথা খুব স্পষ্টকৈ ক'ব খোজো যে ছাত্ৰ মুক্তিৰ ষ্টেণ্ডক লৈ ছাত্ৰ মুক্তিৰ স্থিতিক লৈ কোনে দৰে প্ৰশ্ন নকৰিব, কাৰণ আমি সদায় স্পষ্টবাদী। ছাত্ৰ মুক্তিয়ে সদায় আপোচবিহীন সংগঠন, আমি কাগজত হিনত নকৰো। ইয়াৰ যোগেদি আমি এটা কথা খুব স্পষ্টকৈ ক'ব খোজো যে এই যে ছোৱালীজনীৰ লগত যি ঘটনা সংঘটিত হৈছে অতি সোনকালে ফাৰ্ষ্ট আইনৰ যোগেদি উচিত তদন্ত কৰি আইনীভাৱে সংবিধানিকভাৱে দোষী উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। কলেজ গেটৰ বাহিৰত এনেকুৱা ফ্লাগ ওলমি থকা আমাৰ NSUIৰ ফ্লাগ, এই ফ্লাগখিনিক বেলেগ সংগঠনৰ মানুহে ল'ৰাসকলে সদস্যসকলে এনেকুৱা দলিয়াই আপোনালোকৰ আগত জ্বলাই দিছে। সেইখন ভিডিঅ' ফুটেজ আমাৰ হাতত আহি পৰিছে। ইয়াৰ ওপৰত নিৰপেক্ষভাৱে আপুনি তদন্ত কৰি কোনে জড়িত আছে তাক শাস্তি প্ৰদান কৰিব লাগে। ABVP উত্থাপন কৰে যে সেই ল'ৰাজন NSUIৰ লিডাৰ, আকৌ NSUI উত্থাপন কৰে যে সেই ল'ৰাজন ABVP লিডাৰ। এতিয়া মন কৰিবলগীয়া কথা এইটোৱে যে এনেকুৱা বিষয়বোৰ এই সংগঠনবিলাকে নিজৰ ৰাজনীতিটো কেনেকৈ বিচাৰি পায় সেইটোৱে চাবলগীয়া কথা। ইকবাল হুছেইন নামৰ ল'ৰাজন কোনো ABVP ল'ৰা নাছিল। সেই ল'ৰাজন NSUIৰ এজন নেতা আছিল। সেই ল'ৰাজন NSUIৰ বেনাৰতে ইলেকশ্যন খেলিছিল। এতিয়া মূল বিষয়টো এইটো নহয় যে সেই ল'ৰাজন NSUIৰ হয় নে ABVPৰ হয়। সেই ল'ৰাজনে এজন ধৰ্ষণৰ দৰে নিৰ্লজ্জ কাণ্ড এটা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল। সেই যুৱতীগৰাকী ন্যায় পাব নে নাই সেইটোৱে চিন্তা কৰিব লাগে। যুৱকজনে শাস্তি পাব নে নাই সেইটোৱে আলোচনা কৰা বিষয়। তেওঁলোকে এটা সংগঠনক ব্লেম দিয়া আৰম্ভ কৰিছে। NSUI কয় কি ABVP পলিটিক্স কৰিছে। ABVP কৈ আছে যে NSUI এটা এনেকুৱা সংগঠন যাৰ এইটো পুৰণা ৰেকৰ্ড। ৰিচেণ্টলি মিৰ্জাত এনেকুৱা এটা ছেম ঘটনা সংঘটিত হৈছিল, য'ত 3জন যুৱকে এগৰাকী 15 বছৰীয়া যুৱতীক
লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল তাত ABVP আৰু NSUIৰ কোনো ধৰণৰ মন্তব্য দিয়া দেখা নাপালো সেই ঘটনাটোক লৈ কেনে কোনো এটা প্ৰতিবাদ কাৰ্যসূচী দেখা নাপালো কিন্তু এইটো ঘটনাক লৈ কেনে যে সংগঠন কেইটামান মাজত যে এটা পলিটিক্স আৰম্ভ হৈছে সেইটো বুজিবলৈ বাকি নাই ৰাজনীতি এটা বেলেগ বিষয় সব ক্ষেত্ৰতে ৰাজনীতি সোমাই আনিলে একেবাৰে ভাল নালাগে মই এই ভিডিঅ'টোৰ জৰিয়তে অসম আৰক্ষীক এটাই ৰিকুৱেষ্ট কৰিম যাতে উচিতভাৱে তদন্ত কৰে আৰু যুৱকজনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি ছোৱালীজনীক ন্যায় দিয়ে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকক লগ পাম অন্য এক নতুন ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ জয় আই অসম